খুৱাই আছে গোটেই মানে স্প্ৰে মাৰি পেলাই এয়া জোনমণি এয়া বাৰ্থডে গাৰ্ল যিহেতু আজি মোৰ বান্ধৱী জোনমণিৰ বাৰ্থডে তো জোনমণিহঁতৰ ঘৰ আহি মই পাই গ'লোঁ তো ব'লক জোনমণিক আজি মই উইচ কৰি আহোঁ তো ব'লক অ জোনমণি জোনমণি তো এয়া মোৰ বান্ধৱী জোনমণি আজিৰ বাৰ্থডে তো হেপী বাৰ্থডে জোনমণি Thank you, dipjyoti. তো আজি মোৰ বান্ধৱীৰ ঘৰতে হাই এভৰিৱান গুড ইভিনিং আৰু আপোনালোকক স্বাগতম জনাইছোঁ দীপজ্যোতিৰ আন এটা ব্লগলৈ মানে ভিডিঅ' চিডিঅ' কৰি পেলাই আমি ৰখি আছোঁ তো এয়া আজি বাৰ্থডে মেচ মাৰিছে ঐ মেচ মাৰা অ তই ফোন কৰি আছিলি ন মই লুডু খেলি আছিলোঁ আহা হয় আহি পালেহি তোমাৰ লগত এই লুডুকে সোমাইছে নেকি হয় নেকি মম জ্বলি আছিলে নুমুৱা নাছিলে কেক এটা পঢ়া জোনমণি মানে কেক খুৱাই আছে গোটেই মানে স্প্ৰে মাৰি পেলাই এয়া জোনমণি এয়া বাৰ্থডে গাৰ্ল দেখিবলৈ পাইছে বাৰ্থডে গাৰ্ল অৱস্থাই বেয়া হৈ গৈছে মানে নাই কেক খোৱা মানে গাই আছে ঘূৰি দিছে আৰু আধা খালে আৰু আছে বহুতখিনি আছে খাবলৈ বাকী আছে এইজনী মুখখন চোৱা নাই তাই তো এয়া ঠিকছে খা হ'ল জোনমণি ক'ত গ'ল জোনমণি এয়া জোনমণি তাইৰ মুখখন ভালকৈ চাই লওকচোন কেনেকুৱা হৈ আছে তো এয়া আৰু ছিংগাৰ হয় দেই ছিংগাৰ ক'ত গ'লে এজনী ছিংগাৰ হয় এয়া ছিংগাৰ এইটো মানে আমাৰ গাঁৱত গান গোৱা মানে কি আৰু আপোনালোকে বুজি পাইছে মানে এজনী বাৰ্থডে আৰু কাৰোবাক কাৰোবাক দেখিছিলে যে তোমাৰ নামটো কি আছিলে এজনীৰ নামটো দীপশিখা মানে এটি দিওঁ আৰু দেই অইন একো নহয় এজনী মুখখন চা মুখখন বেছি অলপ দেখুৱালে ভাল হয় জোনমণি এবাৰ কেমেৰাত মুখখন দেখুৱাই দিয়া এয়া হ'ল জোনমণি মুখখন মানে তাই আজি বাৰ্থডে আছিলে তো অলপ মানে ইউজ কৰা হ'ল মানে দীপশিখাৰ কি হ'ল চকুত সোমাই দিলে যাৰ বাৰ্থডে আছিলে জোনমণি তো জোনমণিয়ে চকুত সোমাই দিলে চকু মুখখন দেখুৱাই দিয়া এই কেমেৰাৰ ওচৰত দেখুৱাই দিয়া নাই এজনী মানে মেঘালী যাৰ লগত মই কাজিয়া লাগিছিলোঁ নামাতো মানে এতিয়া মাতো আমি আহি আছোঁ মানে যিহেতু মোৰ বান্ধৱীজনীৰ আজি বাৰ্থডে আছিলে তো তাত ভাত চাত বনাই আছে তো তাৰ বাবে ভাবিলোঁ কি আমি অলপ ওলাই আহোঁ তো ওলাই আহিলোঁ নদী চাব আহিলোঁ ব'লা দেখিছা মানুহবিলাকে গা ধুই আছে গা ধুব পাৰি কিন্তু মানে কি হৈছে কথাটো এনেকুৱা যে আমি ধৰা বাৰ্থডে খাব আহিলোঁ পেণ্ট চেনো নানিলোঁ লং পেণ্ট পিন্ধিতো গা ধোৱাটো সম্ভৱ নহয় কাৰণ যিহেতু বাৰ্থডে খাব আহিছোঁ তো আৰু ইয়াতে ৰখি দিছোঁ অলপ খানাটো হ'লে আকৌ যাম খাবলৈ তো আজিৰ খানা আহে আৰু খাই আছোঁ তো ফাইনেলি মই আহি পাই গ'লোঁ যিহেতু মই দিনতে বাৰ্থডে খাব গৈছিলোঁ তো আজি আহি পাওঁতে সন্ধিয়া হৈ গ'ল আপোনালোকে দেখিছে সন্ধিয়া মানে ৰাতিয়ে হ'ল আৰু এতিয়া ৰাতি হ'ল তো মই এতিয়াহে ঘৰ আহি পাইছোঁ আজি সন্ধিয়া হৈ গ'ল ঘৰ আহি পাই যাওঁতে মানে আহিবই দিয়া নাছিলে আৰু বহুত মইতো নাযাওঁ বুলিয়ে ভাবিছিলোঁ তাৰমানে ফোন কৰিছে ৰাস্তা ঘৰত